নীলাকাশৰ চন্দ্ৰমা ভনী ঐ শুনা মোৰে অঞ্জনা। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। আজি এই ভিডিঅ'টোৰ জৰিয়তে পৃথিৱীৰ বৃহৎ নদীদ্বীপ মাজুলীলৈ আহি আছোঁ আৰু মাজুলীলৈ অহাৰ বহুত দিনৰ মন আছিলে আৰু আজি ফাইনেলি মই আৰু মোৰ বন্ধু প্ৰাঞ্জুৰ সৈতে আহি আছোঁ। এতিয়া আমি গহপুৰ পাইছোঁ। গহপুৰৰ পৰা মাজুলীলৈ গৈ থকাৰ পথত যি দেখোঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই যাম। আৰু মাজুলীতো যিহেতু দেখুৱাবলগীয়া বহুতো বস্তু আছে, বহুতো সত্ৰ আছে, গড়মূৰ সত্ৰ আছে, দক্ষিণপাট সত্ৰ আছে, এলেঙি নৰসিংহ সত্ৰকে ধৰি বিভিন্ন সত্ৰ আছে। যিমান পাৰোঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবৰ চেষ্টা কৰিম। আৰু মাজুলীলৈ যদি আপোনালোকে অহা নাই এবাৰ আহক, বিশেষকৈ মাজুলীৰ ৰাস চাবৰ কাৰণে আহক। মাজুলীৰ ৰাস বুলি ক'লে মানে ফেমাছ, বিভিন্ন ঠাইৰ পৰা মাজুলীৰ ৰাস চাবৰ কাৰণে আহে। আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে মাজুলীত থকা সত্ৰসমূহ মই দেখুৱাবৰ চেষ্টা কৰিম, যিমান পাৰোঁ আপোনালোকক দেখুৱাম। আশা কৰোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে উপভোগ কৰিব। আৰু যদি ভিডিঅ'টো উপভোগ কৰি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। আমি আহি নাৰায়ণপুৰ পাই গ'লোঁ আৰু নাৰায়ণপুৰৰ পৰা প্ৰায় 500-600 মিটাৰমান সোমাই আহিয়ে ফুলনি থানখন পোৱা যায়। মই ভাবিলোঁ এইখনো দৰ্শন কৰি যাওঁ, সেইকাৰণে আহিলোঁ। কিন্তু ৰাতিপুৱা সোনকাল হৈ থকাৰ কাৰণে গেট বন্ধ হৈ আছে, গতিকে ভিতৰত সোমাব নোৱাৰিলোঁ। বাহিৰৰ পৰাই দৰ্শন কৰিলোঁ আৰু আপোনালোককো বাহিৰৰ পৰাই গেটখন দেখুৱালোঁ। আৰু এই ফুলনি থানখনৰ সন্মুখতেই মাধৱদেৱৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰি আছে। এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, যেতিয়া সম্পূৰ্ণ হ'ব আহিম, কলাক্ষেত্ৰও দৰ্শন কৰিম, তেতিয়া আপোনালোকক ফুলনি থানৰ ভিতৰতো সোমাই আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আজি যিহেতু মাজুলীলৈ আহি আছোঁ, গতিকে ৰাস্তাত যি দেখিছোঁ তাকে আপোনালোকক দেখুৱাবৰ কাৰণে মই ইয়াত সোমালোঁ। এইবাৰ আমি মাজুলীলৈ গৈ থকাৰ পথত এখন থান পাম, মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ যিখন নাহৰতি থান, সেইখন পাম আৰু সেইখনো আপোনালোকক অলপ হ'লেও দেখাবলৈ চেষ্টা কৰিম। আমি আহি আছোঁ নাহৰতি থান। আপোনালোকক নাহৰতি থানৰ পৰিৱেশটো দেখাম। এইখনেই হৈছে আমাৰ আদিগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ সমাধি ক্ষেত্ৰ আৰু ইয়াতে ধুনীয়াকৈ তেখেতৰ সমাধি স্থানটো সংৰক্ষণ কৰি ৰাখিছে ধুনীয়াকৈ। নাহৰতি থানৰ ভিতৰত সোমাই আহিলে আপোনালোকে কাষত এটা পুখুৰী দেখা পাব আৰু কাষত গোটেই নাহৰ গছ, এইফালে নাহৰ গছ আছে, হয়তো সেইটো কাৰণে এই ঠাইখনৰ নাম নাহৰতি ৰখা হৈছে। আৰু সেইখনেই হৈছে নাহৰতি থান। তো মই আগতেও আহিছোঁ আৰু ইয়াতে যথেষ্ট মানুহ হয়, বিশেষকৈ ফাগুনৰ সময়ত যথেষ্ট মানুহ হয় আৰু ইয়াতে গায়ন বায়ন হয়। আৰু চাৰিওফালে এইফালে চাওক, সেইফালে মানুহ আহিলে ৰান্ধনি শাল আছে। মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাই ইয়াতে তেখেতৰ দেহত্যাগ কৰিছিলে, অৰ্থাৎ 500 বছৰ আগতে ইয়াত 500 জোপা নাহৰ গছ ৰুইছিলে। বৰ্তমানটো 1000তকৈও ওপৰত আছে ইয়াতে জানিব পাৰিছোঁ। আৰু 500 বছৰ আগতে 500 জোপা ৰুইছিলে আৰু বৰ্তমান 1000তকৈ ওপৰত, আৰু ইয়াতে মানে 1000তকৈ ওপৰত নাহৰ। এইফালে দেখাই দিয়ে গোটেই নাহৰ। আচৰিত। এইফালে এটা কথা জানিলোঁ, 500 বছৰ আগতে 500 জোপা ৰুইছিলে আৰু এতিয়া চাওক, সেইফালে চব নাহৰ। সেইফালে নাহৰ গছ আছে, এয়া নাহৰ গছ দেখিছে, এইফালে নাহৰ গছ চাৰিওফালে আপোনালোকে দেখা পাইছে নিশ্চয়কৈ। নাহৰতি থান যিসকলে অহা নাই আহি চাব, আপোনালোকৰ ভাল লাগিব। প্ৰাঞ্জু, কিবা ক'বা? কেনেকুৱা লাগিছে? অনুভৱ কেনেকুৱা? অনুভৱ বহুত ধুনীয়া, ভাল লাগিছে না? মানে যিহেতু আমি ধৰ্মীয় অনুষ্ঠান, কিছুমান থান বা নামঘৰ হওক, যিহেতু আমি ক'ৰবালৈ গ'লে সোমাই যাব পালে নিজৰ মনটো ভাল লাগে আৰু মনটো পবিত্ৰ হৈ যায়। সেইকাৰণে অকণমান সোমাই পেলাই সেৱাভাগ কৰি গ'লোঁ। এতিয়া আমি গৈ থাকিম মাজুলীলৈ, আপোনালোকে চাই থাকিব ভিডিঅ'টোৰ যোগেদি। সুন্দৰ। নাহৰতি থান আহিলে যদি আপোনালোকক বান্দৰকেইটা নেদেখাওঁ তেনেহ'লে কিবা আধৰুৱা লাগিব। সেইকাৰণে ভাবিলোঁ আপোনালোকক এই ওচৰতে একদম চাওক, মোৰ একদম ভৰিৰ ওচৰতে বান্দৰ চাওক। এইফালে মই ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। বান্দৰ চাৰিওফালে বান্দৰে একদম আগুৰি ধৰিছে, একো নকৰে। কিন্তু একো নকৰে মানে আপোনালোকে বস্তু হাতত লৈ থাকিলে কিন্তু চাই ল'ব, বস্তু কাঢ়ি লৈ যাব, কিন্তু ভয় নকৰে, একদম কাষলৈ চাপি আহে। একদম প্ৰথম অভিজ্ঞতা, মাজুলীলৈ আহিছোঁ আৰু মাজুলী এতিয়া ফেৰী ঘাট, এইটো ধূনাগুৰি ঘাটত আমি এতিয়া ফেৰীত উঠিম। এইফালে টিকেট কটা হৈ গ'ল, এজনৰ 50 ৰুপিজকৈ, কিন্তু স্কুটি থকাৰ কাৰণে এজনৰ মানে যোনজনে চলায় তেখেতৰ 70, তো 120 টিকেট কটা হৈ গ'ল। আৰু এতিয়া আমি ইয়াতে স্কুটিখন উঠাম আৰু এইফালে গাড়ীও লৈ যায়, এইফালে গাড়ীও যাব পাৰি তাৰমানে। তো ফেৰীত যাম, এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব জীৱনৰ।
গৈ আছোঁ। আৰু এইফালে চাওক গাড়ী আছে, এইফালে বাইক আছে, 50খনৰ ওপৰত বাইক আছে, এইফালে গাড়ী আছে, মানুহ আছে, ভিতৰত মানুহ আছে। প্ৰাঞ্জুমন ভিতৰতে আছে, সি আহিব ভয় কৰি আছে। কিন্তু মই ভাবিলোঁ আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে দেখুৱাওঁ। আমি ফেৰীৰে মাজুলীলৈ আহি থাকোঁতে দুই এটা চাপৰিত 100 ঘৰ 150 ঘৰমান মানুহ বসবাস কৰা দেখিলোঁ। আৰু সেই বসবাস কৰা মানুহৰ কিবা যদি বজাৰ কৰিবলগীয়া থাকে তেনেহ'লে ফেৰীৰে পাৰ হৈ, নদী পাৰ হৈ তেখেতসকলে বজাৰ কৰিব লাগে। আৰু যদি দুই এটা বস্তু কিবা প্ৰয়োজন হয় তেনেহ'লে ফেৰী যিহেতু ইয়াতে সঘনাই অহা যোৱা কৰি থাকে, ফেৰী মানুহকে আনিব দিয়ে আৰু ফেৰীখন ওচৰলৈ চপাই এনেকৈ বস্তু তেখেতসকলক দিয়া হয়। আৰু মাজুলী আপোনালোকে আহিলে দেখিব প্ৰায় ঘৰ চাংঘৰ থাকে। ফাইনেলি মাজুলী আহি পাই গ'লোঁ। আৰু যিহেতু এতিয়া প্ৰায় 11টামান বাজিছে, ৰাতিয়ে ভাত খোৱা একো এটা খোৱা নাই, ভোকো লাগি আছে। তো ইয়াতে কিবা এটা খাই লওঁ। তাৰপিছত ইয়াত থকা মাজুলীৰ যিখিনি সত্ৰ আছে, যিমান পাৰোঁ সত্ৰকেইখন চাম আৰু আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাওঁ। এতিয়া জাষ্ট আমি কিবা এটা খাই লওঁ। গোপালাই নমঃ, শ্ৰী শ্ৰী গোপালাই নমঃ। তো মাজুলীৰ প্ৰথম এখন সত্ৰ দৰ্শন কৰিব আহিলোঁ, গড়মূৰ সত্ৰ। আৰু এইখন স্থাপিত কৰা হৈছিলে 1656 খ্ৰীষ্টাব্দত। আৰু ওপৰত লিখা আছে শ্ৰী শ্ৰী গোপালাই নমঃ, শ্ৰী শ্ৰী গড়মূৰ সত্ৰ। ইয়াতে আমি জোতা চেণ্ডেল ইয়াতে খুলিব লাগিব। আৰু ভিতৰত গৈ সত্ৰখনৰ পৰিৱেশটো দেখাই আছোঁ। তো আমি আহি আছোঁ গড়মূৰ সত্ৰৰ ভিতৰলৈ। ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ। আৰু প্ৰথমবাৰ আহিছোঁ মই যিহেতু মাজুলীলৈ। আমি সত্ৰাধিকাৰজনৰ ওচৰলৈ আহি আছোঁ। তো আপোনালোকক যিমান পাৰোঁ, এইটো হৈছে সংগ্ৰহালয়, মিউজিয়াম হয় গড়, এইটো হৈছে সংগ্ৰহালয়। ইয়াৰ ভিতৰত হয়তো এতিয়া লক কৰা আছে, ভিতৰত কি আছে যদি পাৰোঁ অনুমতি লৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমি সত্ৰাধিকাৰজনৰ ওচৰত যাম আৰু তেওঁৰ পৰা অলপ জানিবলৈ চেষ্টা কৰিম। মই আপোনালোকক যিহেতু কৈছিলে গড়মূৰ সত্ৰত আৰু মোৰ মাজুলীলৈ প্ৰথম দৰ্শন, আৰু মাজুলীৰ যিখিনি সত্ৰ আছে, যিসমূহ সত্ৰ আছে আৰু সত্ৰৰ বিষয়ে মই ইমান জ্ঞাত নহয়, গতিকে এই গড়মূৰ সত্ৰৰে সত্ৰাধিকাৰৰ পৰা অলপ এই সত্ৰখনৰ বিষয়ে জানি ল'ম আৰু আপোনালোককো মোৰ ভিডিঅ'টোৰ জৰিয়তে জনাম। গতিকে চাই থাকক ভিডিঅ'টো আপোনালোকে। এখেত হৈছে আমাৰ এই গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ, আৰু তেখেতৰ পৰাই অলপ জানি ল'ব বিচাৰিছোঁ সত্ৰখনৰ বিষয়ে। মাজুলীক এটকা মহন্তৰ স্থান বুলি কোৱা হয়। এটকা মহন্তৰ স্থান মানে আপোনাৰ কথাটো এনেকুৱা, 64খন সত্ৰ আছিল মাজুলীত। আৰু সেই 64খন সত্ৰ প্ৰায় এতিয়া নাই। এতিয়া বৰ্তমান কালক্ৰমত ব্ৰহ্মপুত্ৰৰ পৰা আৰু গ্ৰাসত পৰি, খহনীয়াত পৰি বাকী সত্ৰসমূহ উঠি যাব লগা হ'ল। গতিকে 64খন সত্ৰ আছিলে আৰু ইয়াত 4টা সংহতি আছিল। আৰু সেই সকলো মিলাই পেলাই এই মাজুলীক এটকাৰ মহন্তৰ স্থান বুলি কোৱা হয়। আৰু বিশেষকৈ অসমৰ 4 সত্ৰৰ ভিতৰত গড়মূৰ সত্ৰৰ যি ইতিহাস আছে, এই ইতিহাস সুকীয়া। এইটো কাৰণে সুকীয়া যে হয়তো আপোনালোকে নাম শুনিছে, যি সময়ত স্বাধীনতা আন্দোলনৰ সময়ত দেশৰ যি পৰিৱেশ বা পৰিস্থিতিৰ সৃষ্টি হৈছিল, একমাত্ৰ গড়মূৰ সত্ৰই সেই সময়ত ব্ৰিটিছৰ সৈতে যুঁজ দিছিল। আৰু ইয়াৰ যি দুগৰাকী সত্ৰাধিকাৰ আছে, স্বনামধন্য সত্ৰাধিকাৰ, 11গৰাকী সত্ৰাধিকাৰ আৰু 12গৰাকী সত্ৰাধিকাৰ, পীতাম্বৰদেৱ গোস্বামী আৰু শ্ৰী শ্ৰী কৃষ্ণচন্দ্ৰদেৱ প্ৰভু, এই দুয়োগৰাকী সত্ৰাধিকাৰে কাৰাবাস খাটিছিল যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ। এতিয়াও বৰ্তমান জেল কৰ্তৃপক্ষই এতিয়া বৰ্তমান তেওঁলোকৰ যি কোঠা আছিল সেই কোঠা সংৰক্ষণ কৰি ৰাখিছে। আৰু তেওঁলোকক ব্ৰিটিছ গভৰ্ণমেণ্টে ইয়াক গৃহবন্দীও কৰি ৰাখিছে। আৰু গোটেই মাজুলীক বা লখিমপুৰ হওক, যোৰহাট হওক, গোটেই অঞ্চলসমূহৰ ব্ৰিটিছৰ যোনসমূহ সম্পদ আছে, যেনেকৈ নিমখ আৰু কেৰাচিন তেল, এইসমূহৰ পৰা এইসমূহ বৰ্জন কৰিছিল।
বা কোনো ব্ৰিটিছৰ কাপোৰ পিন্ধা নাছিল, সকলো খাদী কাপোৰ ব্যৱহাৰ কৰিছিল। আৰু লখিমপুৰৰ এখন মিটিঙত আমাৰ প্ৰাক্তন DGP ভাস্কৰজ্যোতি, এই সত্ৰসমূহৰ মূল মন্ত্ৰ হৈছে যে সংস্কৃতি, কাৰণ সত্ৰসমূহ আমাৰ অসমীয়াৰ জীৱনৰ প্ৰাণকেন্দ্ৰ আৰু সংস্কৃতি কঠীয়াতলী। বৰ্তমান আমি এইটো কথাই ক'ব বিচাৰোঁ যে সত্ৰ অবিহনে সমাজ সৃষ্টি নহয় আৰু সংস্কৃতিৰ অবিহনে কোনো মানৱ সমাজ জীয়াই থাকিব নোৱাৰে। কিছু এটা সুমধুৰ সম্পৰ্ক গঢ়ি উঠিব আৰু সেই সম্পৰ্কৰ দ্বাৰাই, সেই সম্পৰ্কৰ যোগেদি হয়তো যুৱক সমাজ আমাৰ ভাল পথত আহিব বুলি আমি ধাৰণা কৰোঁ। দীপক লগ পালোঁ, দীপকহঁতৰ ঘৰতে খোৱা বোৱা কৰিলোঁ। এতিয়া আমি নৰসিংহ সত্ৰ চাবলৈ গৈ আছোঁ আৰু তাত গৈ আপোনালোকক ধুনীয়াকৈ দেখুৱাম। আৰু এই সত্ৰখনৰ নাম মই প্ৰথমবাৰ শুনিছোঁ, বেলেগ সত্ৰ শুনিছোঁ নাম, কিন্তু এই নৰসিংহ সত্ৰখন শুনা নাই। এইবাৰ ফাৰ্ষ্ট টাইম শুনিছোঁ আৰু মই তাত গৈ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম, চাই থাকিব। শ্ৰী এলেঙি নৰসিংহ সত্ৰ। তো এতিয়া সত্ৰৰ ভিতৰলৈ সোমাই গৈ আপোনালোকক দেখুৱাম। এইখনেই চাওক, পিছফালে সাজি আছে, মণিকূট ভাগ সাজি আছে। তো বৰ বিশেষ ডাঙৰ নহয় এলেঙি নৰসিংহ সত্ৰভাগ। তো দেখুৱালোঁ আপোনালোকক, আৰু প্ৰসংগ হৈ আছে, সেইটো কাৰণে ইয়াৰ সত্ৰাধিকাৰৰ লগত কথা পাতিব নোৱাৰিলোঁ। গতিকে জাষ্ট ভিডিঅ'টো কৰি আপোনালোকক দেখুৱালোঁ। কিন্তু মাজুলীৰ পৰিৱেশ চাওক, এইবোৰ সাঁকো ন, এখন সাঁকো আৰু ন, সাঁকো বুলি দলং, এডাল থকাডাল ন, এখন বাঁহৰ দলং। বাঁহৰ দলং ওপৰত উঠিব পাৰি নেকি চাওঁ নহয়। এইটো এটা কথা জানিহে বেয়া লাগিছে, দলংখন দেখি, পৰিৱেশটো দেখি ভাল লাগিছিলে একচুৱেলি, এনেকুৱা পৰিৱেশটো ভাল লাগিছিলে, কিন্তু দাদাজনৰ মুখৰ কথা এটা শুনি দুখ লাগিলে। কাৰণ এইফালে এই দলংখনৰ আগলৈ 3খনমান গাঁও আছে, বহুতো মানুহ এইফালে বসবাস কৰি আছে, কিন্তু এইটো হৈছে মেইন পথ, এইফালে দিয়ে মানুহ অহা যোৱা কৰে, আৰু ষ্টুডেণ্টবোৰো এইফালে, ছাত্ৰ ছাত্ৰীবোৰো এইফালে দিয়ে অহা যোৱা কৰে। কিন্তু এই দলংখনৰ আপোনালোকৰ অৱস্থাও মই ওপৰৰ পৰা দেখাম। দাদাই ক'লে কি ইয়াতে যাতায়াতৰ যথেষ্ট মানে সমস্যা হয়, আৰু এই দলংখন যোনখন আপোনালোকে বাঁহৰ দলং দেখিছে, আৰু এই নাওখনতে বেছিভাগ চাওক বাইক নাওখনৰ ওপৰতে উঠাইছে। আপোনালোকক এয়া দেখাইছোঁ, দেখিছে, নাৱত এই বাইকখন পাৰ কৰাবলগীয়া হৈছে। আৰু এইফালে দিয়ে মানে যিমান বজাৰ কৰিব হওক বা স্কুলীয়া ষ্টুডেণ্ট অহা যোৱা কৰিবলগীয়া হওক, এই দলংখনৰ ওপৰেদি, আৰু বাইক চাইক এইফালেদি অনা নিয়া কৰিবলগীয়া হয়। যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। প্ৰথমতে পৰিৱেশটো চাই ভাল লাগিছিলে, কিন্তু চাওক আপোনালোকক মই দলংখন দেখাই দিওঁ। এই দলংখনেদি নিজৰ জীৱন মানে হাতত ৰাখি কেনে নেকি ষ্টুডেণ্টবোৰ অহা যোৱা কৰে চাওক। তো এইটো একচুৱেলি চৰকাৰে দৃষ্টিগোচৰ কৰিব লাগিছিলে, এখন পকাৰ দলঙৰ ব্যৱস্থা কৰি দিব লাগিছিলে, কাৰণ এইফালে অলমষ্ট 1000ৰ ওপৰত মানুহ বসবাস কৰি আছে, কাৰণ 3খন গাঁৱত 1000ৰ ওপৰত মানুহ হ'ব। এইফালে নাৱত বাইক লৈ গৈছে চাওক, নাৱত বাইক লৈ গৈছে। এইবোৰ দৃশ্য দেখিয়ে আচলতে বেয়া লাগিছে, কিন্তু পৰিৱেশটো ভাল লাগিছিলে। এই পৰিৱেশত বাঁহৰ দলংখনৰ পৰিৱৰ্তে পকাৰ দলং এখন যদি হয়, তেনেহ'লে 3খন গাঁৱে এটলিষ্ট ৰক্ষা পাব, নহ'লে কেতিয়াবা কাৰোবাৰ জীৱন যাব পাৰে এই বাঁহৰ দলঙৰ ওপৰত। এনেকৈ ল'ৰা ছোৱালীবোৰ যদি এনেকৈ অহা যোৱা কৰে, নিশ্চয়কৈ মাজুলীত আছোঁ। কালি মাজুলীত আহিলোঁ আৰু মাজুলীৰ কিবাকিবি চাবলগীয়াখিনি চালোঁ কালি। এলেঙি নৰসিংহ সত্ৰ চালোঁ, গড়মূৰ সত্ৰ চালোঁ, এনেকৈ কৰি 2-3খন সত্ৰ, মাজুলীৰ সত্ৰ ভ্ৰমণ কৰিলোঁ। আৰু মাজুলীৰ যি
মানে গাঁও, সেই গাঁও ভ্ৰমণ কৰা হ'ল। আৰু মাজুলীৰে এজন বন্ধু দিব্যহঁতৰ ঘৰত কালি থাকিলোঁ, ৰাতিটো দিব্যহঁতৰ ঘৰতে থাকিলোঁ। আৰু এতিয়া আমি শিৱসাগৰ যাবৰ কাৰণে ওলাই আছোঁ। শিৱসাগৰ মানে যোৰহাট যাম, যোৰহাটৰ পৰা শিৱসাগৰ যাম। আৰু শিৱসাগৰৰ পৰা মোৰ ভিডিঅ'টো ধামাকা হ'ব। যিমান পাৰোঁ আপোনালোকক শিৱসাগৰৰ ঐতিহাসিক যিবোৰ দৌল আছে, যিবোৰ মঠ মন্দিৰ আছে, সেইখিনি মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। সেয়া ভিডিঅ' আপোনালোকে চাই ভাল পাব। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মাজুলীৰ যিমানখিনি দেখাবলগীয়া আছিলে দেখালোঁ। কালি যে আছিলোঁ এখেতৰ ঘৰতে, দিব্য এখেত, আৰু পঢ়ি আছে সৰু ল'ৰা, এইবাৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ পঢ়ি আছে। আৰু বৰ ধুনীয়া ধুনীয়া গান লিখি আছে, কেইবাটাও গান দিব্যজ্যোতি বৰা দিব্যজ্যোতি বৰুৱা নিজেই লিখিছে। লিখা গান কেইটামানো ৰিলিজ হৈছে, মানুহে শুনি ভালো পাইছে। আৰু আশা কৰোঁ দিব্যৰ এই যাত্ৰা আগুৱাই যাওক আৰু ভাল ভাল গান আমাৰ উপহাৰ দিয়ক, ৰাইজক উপহাৰ দিয়ক, সেইটোৱে কামনা কৰিলোঁ। আৰু দিব্যহঁতৰ ঘৰত থাকি সঁচাকৈ ভাল লাগিলে, একদম অকৃত্ৰিম মৰম সকলোৰে, তো বহুত ভাল লাগিলে। আৰু মাজুলীৰ পৰিৱেশ চাওক, ইয়াতে এখন দলং, এটা গাঁৱলীয়া পৰিৱেশ, এইফালে চাওক গোটেই পথাৰ আছে, আৰু এইখন দলং চাওক, এইখন দলং, এটা ধুনীয়া পৰিৱেশৰ মাজত আছোঁ। মৰম দেই, মৰম ৰুমাল গামোচা, থেংক ইউ দেই, থেংক ইউ ছ' মাছ। মানে ভাষাৰে বুজাব নোৱাৰিম। কালি খুৰীহঁতৰ ঘৰত থাকিলোঁ, খুৰাহঁতৰ ঘৰত থাকিলোঁ, মানে দিব্যৰ এইফালে হৈছে দেউতাক, মাক হয়। মানে সঁচা কথা কৈছোঁ, এনেকুৱা মৰম হয়তো নিজৰ পৰিয়ালৰ মানুহ নকৰে, যিখিনি মৰম ইয়াৰ পৰা পাইছোঁ, মানে এইখন ঘৰৰ পৰা পাইছোঁ। একদম অকৃত্ৰিম মৰম, অকৃত্ৰিম ভালপোৱা। আৰু এই ভালপোৱা, এই মৰম সঁচাকৈ কৈছোঁ কেতিয়াও পাহৰিব নোৱাৰিম। আৰু যদি পাহৰোঁ তেনেহ'লে আমি কৃতজ্ঞ হ'ম। সঁচাকৈ উশাহটো থকালৈকে আমাৰ এই মানে মৰম, এই ভালপোৱাবোৰ সঁচাকৈ মনত থাকিব। একদম অকৃত্ৰিম ভালপোৱা, মূৰ্খামি কৰা হ'ব। আৰু দিব্য বহুত সৰু ল'ৰা, হাই ছেকেণ্ডেৰী পঢ়ি আছে, আৰু গানৰ ক্ষেত্ৰত গান চান লিখে। আশা কৰোঁ দিব্যৰ মানে এই যাত্ৰা আৰু আগুৱাই যাওক, গানৰ জৰিয়তে যাতে মানুহৰ মাজত এটা পৰিচয় লাভ কৰক, সেইটোৱে বিচাৰিছোঁ। আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ, মানে দিব্যৰ দেউতাকে মানে আগতে বৰ ধুনীয়া ধুনীয়া গান গাইছিলে। কালি একদম ৰাতি গাই আছিলে, মানে দিব্যৰ দেউতাকৰ ৰাতি গান শুনি মোৰ এনেকুৱা লাগিছে যে মই ভিডিঅ' এটা কৰোঁ, কিন্তু ৰাতি হোৱাৰ কাৰণে নকৰিলোঁ। এতিয়া মই খুৰাক অনুৰোধ এটা কৰিম, খুৰাৰ মুখেৰে এটা গান শুনিব বিচাৰিম, যদি বেয়া নাপায় গান এটা শুনাব নেকি? ল'ৰাই খাব বুলি জয় এৰুলো কলৰ পুলি, জয় ওলালে জাহাজী ঠোক, ওলালে জাহাজী ঠোক, জয় দেখি কলৰ বাৰী, ওলাই চকুৰ পানী, চালনা কৰিলি মোক, নীলাকাশৰ চন্দ্ৰমা, ভনী ঐ শুনা মোৰে অঞ্জনা, পানী খোৱা পুখুৰীত ভনী ঐ কোনে দিলে জপনা, ঐ মাৰাই দিলে জপনা, দেউতাই দিলে নঙলা, সেইকাৰণে দেহা জান, ভনী ঐ তুমি নাহা হ'বলা, ভনী ঐ তুমি নাহা হ'বলা। জয়, সুন্দৰ সুন্দৰ। কেনেকুৱা পালা? কেনেকুৱা? বিহু এতিয়া নাইকিয়া হৈ গ'লে, সঁচাকৈ দিব্যৰ দেউতাকে বৰ ধুনীয়া গান গালে। এতিয়া আমি মাজুলীৰ পৰা বিদায় লৈছোঁ, আৰু এতিয়া মাজুলীৰ পৰা পোনে পোনে আমি অফলামুখ ঘাট যাম। আৰু অফলামুখ ঘাটৰ পৰা ফেৰীত উঠি নিমাতী ঘাটলৈ যাম। নিমাতী ঘাটৰ পৰা শিৱসাগৰ যাম। শিৱসাগৰৰ যিসমূহ ঐতিহাসিক মঠ মন্দিৰ, দেৱালয় আছে, গোটেইখিনি মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম। এই ভিডিঅ'ৰ জৰিয়তে মাজুলীৰ যি পাৰিলোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।